যিদিনা তুমি মোৰ পৰা দূৰ হৈ গৈছিলা সেইদিনা জানা সাগৰৰ ঢৌবোৰ এটা এটাকৈ মোৰ হিয়াত খুন্দা মাৰিছিল। কিমান কষ্ট তুমি কি বুজিবা? দেখা নাই যদি সাগৰ, অনুভৱ কৰাও তোমাৰ বাবে কল্পনাৰ সাধৰ। তোমাৰ বাবে এপাহ এপাহ গোলাপ ফুল সানোতে খোৱা প্ৰতিডাল কাঁইটৰ খোজ মোৰ আজিও মনত আছে। তুমি এৰি যোৱাৰ দুখ মই অনুভৱ নকৰো। তোমাৰ এটা এটা বাক্য পূৰণৰ দুখবোৰে বৰ যান্ত্ৰণা দিব, বৰ যান্ত্ৰণা। সেইবোৰ বাৰু কেনেকৈ পাহৰো? এৰি গুচি গলা চাওঁ বুলি কৈ, কিন্তু কৈ থৈ নগলা মোৰ হিয়াৰ ব্লেকবোৰ্ডত তুমি লিখা আখৰবোৰ মুচো কেনেকৈ? নালাগে নালাগে দিয়া, নুমুচো ক'লা হিয়াৰ বগা দাগবোৰ। ঠিকেই কৰিলা তুমি। কি বিচাৰি পালা হয় এই অন্ধকাৰ কবিতাৰ কবিৰ লগত তুমি? মাত্ৰ দুটামান কবিতা, হোৱাটছএপত দিবলৈ দুটামান ষ্টেটাছ, তাৰ বাদে নাই নাই একো। সকলোবোৰ শূন্য মাথো, শূন্য। কিন্তু মোৰ আছিল বহু আশা, বহু ভৰসা আৰু বহু ভাল পোৱা। আৰু আজি সকলোবোৰ শূন্য কৰি থৈ গুচি গলা। অৱশ্যে তুমি মুক্ত হলা। যোৱা যোৱা, এখিলা সৰাপাত হৈ যোৱা। আকৌ পিছে উভতি নাহিবা। এখিলা সৰাপাত জানো গছৰ সৈতে মিলন হোৱা দেখিছা?